हेलो एवरीवन, आज मैं लै आहिছোঁ এটা মাছৰ ৰেচিপি ঔটেঙা কচুৰে মাছৰ ৰেচিপি যেটো বাবে মই প্ৰথমে ঔটেঙা লৈছোঁ। ঔটেঙাটো ভালদৰে কাটি ধুই পখালি ইয়াতে এতিয়া মই টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। লগতে লৈছোঁ কচু, মই 4 টুকুৰা কৰি লৈছোঁ কচুটো, আৰু এইফালে 4 ফুটামান নহৰু মই থেতালি লৈছোঁ। আৰু এইফালে মাছ মই হালধি নিমখ সানি ফ্ৰাই কৰিবৰ কাৰণে ৰেডি কৰি লৈছোঁ। এইফালে এটা কুকাৰত মই কাটি লোৱা ঔটেঙাখিনি দি দিম। কেৰাহী বা অন্য বাচনতো বইল কৰিব পাৰে, কিন্তু কুকাৰত খুব সোনকালে বইল হৈ যায়। ইয়াতে মই অলপ নিমখ অলপ পানী দি 3টা হুইচেল মাৰিব দিম। 3টা হুইচেল। এইফালে কেৰাহীখন গৰম হ'ব দি ইয়াতে মিঠাতেল দিছোঁ। তেলখিনি গৰম হৈ গৈছে আৰু ইয়াতে মই এতিয়া নিমখ হালধি সানি থোৱা মাছ কেইপিচ দি দিছোঁ। মাছ কেইপিচ ৰঙা হোৱালৈকে ফ্ৰাই কৰি ল'ম। এইফালে বইল কৰি লোৱা ঔটেঙাখিনি খুব ধুনীয়াকৈ সিজি গৈছে। মই পানীৰ পৰা এতিয়া কাঢ়ি ল'ম। কচুখিনি ঔটেঙাৰ লগত একেলগে বইল কৰিব পাৰিলোহেঁতেন, কিন্তু কৰা নাই বাবে, কাৰণ মই ঔটেঙাখিনি 3টা হুইচেল দিছোঁ। 3টা হুইচেল দিলে মানে কচুখিনি বেছি সিজি যাব। এতিয়া মই ভালদৰে টুকি লৈছোঁ পানীৰ পৰা, আৰু ইয়াতে কাটি লোৱা কচুকেইডোখৰ এইখিনি পানীতে মই বইল কৰিম। মাত্ৰ এটা হুইচেল দিম যাতে বেছিকৈ সিজি নাযায়। বেলেগকৈ পানী ইউজ কৰা নাই, আৰু যিখিনি পানী আছিলে সেইখিনি দি দিছোঁ। এতিয়া মাছ ভজা তেলখিনিতে মই গৰম হ'ব দিছোঁ, আৰু ইয়াতে 5 ফোৰণ দিছোঁ, আৰু থেতালি লোৱা নহৰু 4 ফুটা আছিলে সেই ফুটা দি দিছোঁ। ভালদৰে এবাৰ লৰাই ল'ম। ইয়াতে এতিয়া 1 চামুচ হালধি দিম। ভালদৰে এবাৰ লৰাই ল'ম। এতিয়া বইল কৰি লোৱা ঔটেঙা আৰু কচু দি মেলি ভালদৰে আকৌ লৰাই ল'ম। দুই মিনিটমান ভজাৰ পাছতে ইয়াত মই সোৱাদ অনুসৰি নিমখ দিছোঁ। আকৌ ভালদৰে ভাজি ল'ম। নিমখখিনি ভালদৰে মিহলি হোৱালৈ এবাৰ ভাজি ল'ম। আৰু বইল কৰি লোৱা যিখিনি পানী আছিলে সেইখিনি মই থৈ দিছিলোঁ প্ৰয়োজন অনুসাৰে। যোনে যিমান টেঙা খাব বিচাৰে, যদি বেছি টেঙা খাব বিচাৰে সেইখিনি পানী ব্যৱহাৰ কৰিব পাৰে। যদি টেঙা নাখায় সেইখিনি নিদিলেও নৰ্মেল পানী দিলেও হ'ব। মই সেইখিনিৰ লগতে নৰ্মেল পানীও অলপ দি দিছোঁ, আৰু ভালদৰে উতলিব দিম। যেতিয়া উতল আহে তেতিয়া মই ফ্ৰাই কৰা মাছ কেইপিচ দি দিছোঁ। দহ মিনিটমানৰ পাছতে মই এবাৰ লৰাই দিছোঁ, আৰু কচু দুডোখৰমান ভাঙি চাইছোঁ। খুব ধুনীয়াকৈ ভাং খাইছে, কাৰণ মই বইল কৰি লৈছিলোঁ। বইল কৰি লোৱাৰ বাবে 10 মিনিটমান উতলোৱাৰ পাছতে মাছৰ তৰকাৰীখন ৰেডি হৈ গৈছে, আৰু খুব সোনকালে হোৱা এটা ৰেচিপি। আৰু এনেদৰে যদি বনাই খোৱা নাই তেনেহ'লে নিশ্চয় বনাই খাব, খাবলৈ খুব ধুনীয়া হৈছিলে। শেষলৈ ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল।